रुपया 10 टका नमस्कार वेलकम टू माय यूट्यूब चैनल यूट्यूब ब्लॉग नेपाলত गई आছো नेपाলৰ ভিতৰত এখন গেটেদি আহি পেলাই এখন গেটেদি আহি পেলাই এখন গেটেদি গৈ আছো এটো এটা नेपाলৰ ভিতৰত চাই থাককচোন কেনেকুৱা লাগে মোক পাছত লাইক কমেন্ট কৰি পেলাই মোক জনাব খালি হেল্ল গাইজ এইজনে হৈছে আমাৰ একমাত্ৰ দৰা দুজনৰ ছোৱালী আমি ইয়াৰ পৰা नेपाলৰ পৰা নিবলৈ আহিছো বহুত ভাল লাগিছে মোৰ লগৰ ইমান যে সাপোৰ্ট কৰিছে খুবেই ভাল আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ আকাশ বনাই দিয়ক গাইজ ধন্যবাদ একদম লাষ্ট সীমা আৰু ইয়াৰ এইটো কাকৰ বিটা ইয়াতে আমাৰ ভাৰতৰ যিটো থিম ইয়ালৈকে চলে আৰু ইয়াৰ পাছত নচলে আগলৈকে এক্সপ্ল'ৰ ইন নেপাল চাই থাকক নেপালখন বেলেগ নহয় এনেকুৱা ধৰণে আমাৰ অসমখন যেনেকুৱা নিচিনা টাউনখন কিন্তু নেপালখনো একে ধৰণৰ এইটো টমটম আছে ভাই বহিয়ে আছোঁ ৰাতিপুৱাৰ পৰা খোৱা বোৱা এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই চাহ অলপো খাব পৰা নাই নেকি আমি ক'ব গ'লে চাহ অলপো খাব পৰা নাই নেপালে এইখনে যে নেপাল সেইফালে আমাৰ যেনেকৈ তাত শিঙৰি বাগান আছে ঠিক তেনেকৈ ইয়াতো বাগান আছে এইটো থাকিব আৰু অসম যেনেকুৱা নেপালো একেই হৈছে কিন্তু এটা বস্তু তোমাৰ মোবাইলটো দিয়া এটা নতুন বস্তু এটা দেখুৱাম যিটো হয়তো আমাৰ ইণ্ডিয়াতকৈ নেপালৰ এটাই পাৰ্থক্য দেখাব নোৱাৰে এতিয়া টাইমৰ এটা পাৰ্থক্য 15 মিনিটৰ পাৰ্থক্য দেখা পোৱা যায় কিন্তু এতিয়া হয়তো নেটৱৰ্ক নোপোৱাৰ কাৰণে বা টাৱাৰ নোপোৱাৰ কাৰণে দেখা পোৱা যায় এতিয়া হৈ আছে 8:59 কিন্তু আমাৰ যদি ঘড়ীমতে চাব যাওঁ তেনে 9:14 মান হৈ আছে সেইটো কাৰণে আৰু এটা আচৰিত কথা যে আমি আমাৰ ভাৰতৰ যিটো টিকটক বন্ধ হৈ আছিলে ইয়াত আহি পেলাই মই চাইছোঁ যে টিকটক এপটো আমাৰ ইয়াত ইনষ্টলো কৰিব পাৰি লগতে যিবোৰ ভিডিঅ' আগতে আছিলে সেই ভিডিঅ'বোৰ ছেভ কৰি ৰাখিব পাৰি এইটো ঘৰে ইয়াতে আমি আজি থাকিম খাব পাৰিলো হয় কাপোৰ পিন্ধোতে আৰু আধা ঘণ্টা লাগিছে সি মেকআপ কৰোঁতে আৰু এতিয়া খোজা আধা ঘণ্টা সময় লাগে এতিয়া জানো তাত গৈ পেলাই ভাত পাওঁ নে নাপাওঁ গোটেইকেইটা আহিছোঁ কালিৰ পৰা খাবলৈ পোৱা নাছিলোঁ কোনো বুজি নাপাইছোঁ কালিৰ পৰা খাব পৰা নাছিলোঁ গোটেইকেইটাই খাবলৈ কাৰণে আহি গ'লোঁ আছাম টু নেপাল টমটমতে গৈ আছোঁ আমি গোটেইকেইটা মইতো গৈ আছোঁ নাজানো মুঠতে গৈ আছোঁ গোটেইকেইটাই চাৰিআলি গৈ আছোঁ চেণ্টাৰৰ পৰা মেজডাংগিৰ পৰা আমি চাৰিআলিলৈ টমটমত গৈ আছোঁ এয়া নেপালৰ পৰিৱেশটো চাই লওক हम अभी पहुंचा है कहाँ पे प्लेस का नाम क्या है बीटामोल क्या बोलते हैं बीटामोल नाम है बीटामोल में एक मार्केट है खराब है देखो যদি নেপালখন চাওঁ আমাৰ চাগৈ এসপ্তাহমান সময় যদি পালোঁ হয় গোটেই নেপালখন আমি এক্সপ্ল'ৰ কৰিব পাৰিলোঁ হয় গুড ইভিনিং নেপাল আমাৰ এই টুৰটো কেনেকুৱা লাগিলে সকলোৱে এতিয়া বৰ্তমান ভাল লাগিছে কঁকালৰ বিষ কমিছে আমি ৰুমত সোমাই বৰ হৈ গৈছিলোঁ যাৰ কাৰণে ওলাই অহাৰ কাৰণে আমাৰ খুব ভাল লাগিছে কিন্তু নেপালৰ পইচা মই লৈছোঁ এটা 20 টকীয়া আৰু এটা 10 টকীয়া সেইটোৱে আমাৰ চিন হিচাপে থাকি যাব চাই থাকক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আমাৰ বড়োকেইটা যিমান চাই পাব সেইকেইটাও কৰিব নহ'লে ডিম পিটাই একদম ডিম পিটাই দেই চোলাবাৰী বজাৰত আমি আছোঁ আমি গোটেইকেইটা মিলি পেলাই বজাৰত
চাব বিচাৰিছিলোঁ কেনেকুৱা কাপোৰ আছে, কিন্তু ইয়াৰ দামটো কিন্তু আমাৰ তাৰ তুলনাত যথেষ্টখিনি বেছিহে। আমি ভাবিছিলোঁ ইয়াত অলপ কম হ'ব নেকি, কিন্তু দেখিছোঁ তাৰ তুলনাত ইয়াততো কাপোৰৰ দামটো অলপ বেছিহে। নেপালৰ পৰা কি নিনো, নেপালৰ পৰা নিবলৈ কাৰণে একো বস্তু নাই কাৰণে ইয়াত মই দুটা বস্তু ল'লোঁ। 20 টকা দি পেলাই 30 টকা ল'লোঁ। এটা 10 টকীয়া নোট ল'লোঁ আৰু এটা 20 টকীয়া নোট ল'লোঁ, যাতে এই দুটা পইচা মই পিছতো যাতে ধুনীয়াকৈ ৰাখিব পাৰোঁ, ধুনীয়াকৈ থৈ দিব পাৰোঁ। তাৰ কাৰণে 30 টকা এটা লৈছোঁ, ইণ্ডিয়ান কাৰেঞ্চি 20 টকা এটা দি পেলাই। ঠেলা ঠেলি লাগিছে নেপাল ঠেলা ঠেলি লাগিছে মেজিকত উঠিবলৈ। আমাৰ যিকোনো মানুহে নাযায়, ইয়াত দেখোন ঠেলা ঠেলি লাগিছে ভাই। মেজিকত উঠিবলৈ ঠেলা ঠেলি লাগি আছে। আমি ইয়াৰ পৰা আমি চাৰিআলি যাবলৈ কাৰণে আমাৰ পৰা ইণ্ডিয়ান কাৰেঞ্চিত 400 টকা বিচাৰিছে, যিটো নেপাল কাৰেঞ্চিত 20 টকা হয় এজনৰ। শেষত আমি যেনেকৈ আহিছিলোঁ টমটমত ঘূৰি যাওঁতেও আকৌ টমটমত গৈ আছোঁ আমি। নেপাল কাৰেঞ্চি আৰু ইণ্ডিয়ান কাৰেঞ্চিত বহুত বেছি টকা লৈ আছে।